কোৱাচোন কিবা হেতু আহিলা আজি আমাৰ সমীপে আজি আমার পরামর্শ দেবনী সাহিত্যিক পরিচালনা বিশ্বব্রহ্মাণ্ড করা হে প্রভু ব্রহ্মাণ্ডেশ্বর এই দিনাক্ষী দাঁড়াদয় অতপহস্য করিব দেবনী আপন জানিবৰ বাবে বহুতো বিখ্যাত অধ্যয়ন কৰিছে তথাপিও প্ৰভু আপোনাক জানিবৰ বাবে শুনিবলৈ পাইছোঁ আপুনি বোলে সমস্ত জগতলৈ বিৰাজমান এইটো জনাৰ্দ প্ৰভুৱে মোক আপোনাৰ মহিমাৰ কথা জীৱনে ব্ৰহ্মদত্ত দেবনী নোৱাৰি ক'ব মই তোমাক আমাৰ মহিমান প্ৰভু মোৰ মহিমা কেৱল দেবনী যোৱা তুমি সনত মুনি ৰাখছ তেওঁৱেই তোমাক ব্ৰহ্মতত্ত্ব জ্ঞান কৰিব খোজা কীৰ্তনতে কৰিছে মই আশাৰে আহিছিলোঁ ব্ৰহ্মকে লাভ কৰিম বুলি দেবনী তোমাৰ আশা পূৰণ হ'ব যোৱা তুমি সনত মুনি ৰাখছনে তেওঁৱেই তোমাক ব্ৰহ্মতত্ত্ব জ্ঞান কৰিব পৰা আৰু দেবনী তোমাৰ ব্ৰহ্মতত্ত্ব জ্ঞান লাভ যোৱা দেবনী